আজি আমি ব্লগ বনাব যাম নদীত মাছ ধৰা ব্লগটো বনাই দিম। মাছ বৰশী মাৰিম, মাছ ধৰিব যাম। আপোনালোক চাই থাকিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আমি এতিয়াহে ফাৰ্ষ্ট ব্লগ বনাই আছোঁ, বেছি বনাব পৰা নাই। এতিয়াহে ফাৰ্ষ্ট বৰ্তমান ব্লগটো ৰেগুলাৰ বনাবতো নোৱাৰি, কেতিয়া কেতিয়া ব্লেংকটো থাকিব। এতিয়াহে বৰ্তমান ব্লগ বনাই আছে। আজি মাছ ধৰিব যাম আমি, ভিডিঅ' ব্লগ বনাই। লাইক কৰিবা, গাইজ চাবা, আমি এতিয়া কুচিয়া মাৰিবলৈ গৈ আছোঁ পদ্মবাৰী। এইটো বহুত দূৰৰ। এতিয়া আমি পথাৰত ওলাইছোঁ কালি। এয়া চা, আমি মই লৈ কিনি 4জন মানুহ হয়। এতিয়া মাত্ৰ ওলাইছে। কালি ৰাতি বৰষুণ আহিছে না, আজি কুচিয়া পাব বুলি গৈ আছোঁ। এয়া পানী চা, আমি ইয়াতে কেতিয়াবা শ্বুটিং কৰিব, আপোনালোকে দেখা পাবা মুভিটো। এতিয়া ব্লগ বনাই আছে, গৈ আছোঁ দেই। তহঁতক লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা নাপাহৰিবি। আমি এতিয়া গৈ আছোঁ, চাই থাক, এনেকৈ ছাপোৰ্ট কৰিবা দেই, লাইকো কৰিবা। হাতত এটাও খালী নাই, মোৰ হাতত আছে খোলা, তাৰপিছত আছে নঙৰ, তাৰপিছত আছে বৰশী। এইটো আগতে গৈ আছে ল'ৰা, তাৰ হাতত আছে নঙৰ। হাত খালি যোৱা নাই, খালি অস্ত্ৰ লৈ গৈ আছে। আপোনালোকে কি গম পাবা, সদায় সদায় আমি ধুনীয়াকৈ ব্লগ বনাই এটাও চেষ্টা নকৰে। আহিছোঁ আমাৰ গাঁৱৰ কমচে কম 3-4 কিলোমিটাৰমান হ'ব। এয়া পথাৰ দেখা পাই আছে না, এই এজন, এইফালে এজন। আমি বহুত দূৰ আহিছোঁ, পূৰা হাপচি গ'ল। এইটো কুচিয়া মাৰিবলৈ আহিলোঁ বুলি। গাঁৱৰ নামটো কিবা আচ্ছা, আমি এতিয়া বৰশী দি কুচিয়া পালোঁ। আছা বৰশী দি কুচিয়া পালোঁ, এই মাত্ৰ পালোঁ খালি। চা, আমি নঙৰ ইমান মাৰিছে কেলে, কুচিয়া এটাও নাই। এতিয়া বৰশী দি পালে আৰামত পূৰা চাপ। এয়া বৰশী ওলাই আছে তাৰ পৰা, মুখৰ পৰা ইমান মুখত ফাঁচি গ'ল না, ভিতৰত গৈছে যে। নমজু না, আপনি ঢুকতে ঠিক নাই। ডাঙাইছেন আরে নমজু জিমে গেছে। এই জিমে যাই জিমে যাই আঙ্গু কুচিয়া পালিছে। তাৰ বৰশী ওলাবৰ কাৰণে বহুত ভেজা লাগিলে, সেইকাৰণে আমি নঙৰ মাৰি দিছোঁ পিছফালে। এতিয়া ওলাই আছা একদম ভিতৰত গ'ল, চেছ তাৰ ফোন ওলাই দিছে, পূৰা খাই দিছে কেলাই। পেট ভিতৰত গ'ল, মুখৰ পৰা ওলাই আছে বেচাই, কান্দি আছে সি, পূৰা কান্দি আছে সি, পূৰা কান্দি আছে। আৰামত পালিছে, চব হয়নি বুদ্ধিৰে লছ। Nazing banget begitu sih emang Junan. Lalu bagian ibu si bimu. Tapi semua sih. Kamu tuh gimana kostum kudu desa. Nah, tahu gitu ono apa. Sob jor karo susna. Boti khana. বসে কোম্পানি নিয়ে সোজা দিয়ে গেল। পেকেটত সোমাই আছে মিডিয়া যাত্ৰা। ভগৱান কৰি আমাৰ যাত্ৰাটো ভাল হৈ হওক। আমি যে আৰু বেছি 10-15টা পাব লাগে, এই যাত্ৰাটো পালে ধুনীয়া কৰি পূৰা আৰামত পালে যাত্ৰাটো। এই বহুত দূৰৰ আহিছে, এইটো ক'লা বাগান দেখা পালোঁ। ইমান ধুনীয়া, আমাৰ জেগাৰ পৰা ইমান দূৰ আহিলোঁ লাহে লাহেকৈ।